তো গাইস আকৌ নতুন ভিডিঅ'তে আহি গ'লো। তো আজি আমি যাম কুল্লু আৰু ওল্ড মানালী। তো আমাৰ গাড়ী আহি আছে, এইপিনে সকলোৱে ৰেডি, পুৰা ৰেডি নে? ৰেডি পুৰা আজি এনে ফালি দিম আকৌ। আমাৰ গাড়ী আহি গ'ল গাইস। कैसे हो भैया? बढ़िया भैया, आप सुनो। बढ़िया है हम भी। मेरे को क्या চাৰিওপিনে আছে হটিয়াৰ বেলুন। এইটো লৈ আছিল আমি এতিয়া পেৰাচুট লাইট কৰিম। তো ইয়াতে চিগনেল কৰি ল'লোঁ। নতুন এক্সপিৰিয়েঞ্চ ল'ম এটা, চাই থাকিব ভিডিঅ'টো, মজা। গাইছ আমি গাড়ীত উঠি ল'লোঁ এতিয়া গাড়ীটো পেৰাগ্লাইডিং কৰিবলৈ। নতুন এক্সপিৰিয়েঞ্চ, বহুত বেছি এক্সাইটেড গাইছ। আহি যাব এইটো। তো এই দুটা ইয়াতে আছে, আৰু বোলে ভয় লাগে এখন নকৰে, আৰু কাম নাই। আমি এটা কৰিম। डर तो नहीं लगेगा भैया, डर भाई नहीं लगता है। আমি নাযাম বুলি কৈছিলোঁ, ভিডিঅ'টোত নাযাম বুলি কৈছিলোঁ। আহোঁ আহিছে লৈ গৈ আছে, মানে ইয়াত ভিডিঅ' কৰিব নোৱাৰি ভালকৈ। তো অজয় দাহঁতকো আনিলোঁ আমি। ইমান বাজৈছোঁ, মানে বাজত টাইমত আহি গ'ল। আহি গ'ল, ইও আহিছে ভয় ভয়কৈ হ'লেও একো নাই। डर के आगे जीत है। আমাৰ ফাইলত গাইজ গৈ আছোঁ আমি। বিয়ান লা আপিনে চোৱা, একদম ওপৰত লৈ গৈ আছে পাহাৰৰ। তাৰ পৰা জঁপিয়াম পেৰাচুটেৰে। কেনে মজা। তো গাইজ নতুন এক্সপিৰিয়েঞ্চ লৈ থাকিব লাগে। মজা লাগি আছে, মজা গাইজ। ভিউ চাওঁ এবাৰ, ভিউ দেখাই আছোঁ। চাওক গাইজ ভিউ এবাৰ ওপৰত লৈ গৈ আছে পাহাৰৰ। এইখন গাড়ী মানে আমাৰ কাৰণে আহিছে হা গাইজ, আমাক লৈ যাব এতিয়া কেৰি কৰি। কি বস্তু গাইজ একো ক'ব পৰা নাই, বহুত ঠাণ্ডা লাগিছে ওপৰত। মানে জেকেটটো খুলি আহিছিলোঁ গাড়ীত, এতিয়া বাপ্পা কি চলিছে গাড়ী। পাগলে বৈদ্য ৰাইডাৰ গাড়ী এইকেইটা কি চলয় না, যি কাটি দিয়ে সৰু সৰু জেগাই দি। চবে বহি লৈছে তলত, মই থিয়া দি আছোঁ ইয়াত। ফুল এডভেঞ্চাৰ গাইজ, ফুল এডভেঞ্চাৰ। আৰুতো আছেই ওপৰত, বহি লৈছে গাইজ ওপৰতে। ভিউ চাওক। আহি পাই গ'লো ওপৰত। এই চাওক এনেকৈ গৈ আছে, ইয়াৰ পৰা যাব লাগিব আমিও। গাইজ কেনে জানা ভয় লাগি আছে, মানে যোনটো মানে গাড়ী ৰাইড লৈ আহিছে এডভেঞ্চাৰ টাইপ, এইটোৱে বিৰাট ভাল লাগি গৈছে। আৰু আছে এইখিনি কৰিব। কি ধুনীয়া ভিউ। চাই পাই গ'লোঁ ইয়াত। চাওক এনেকৈ যাব লাগিব। মোবাইল আমি যাব লাগিব এনেকৈ। ৰখি আছোঁ, আমাৰ নাম্বাৰ কেতিয়া আহে। আমাৰ নাম্বাৰ আহালৈ ৰখি আছোঁ। ফুল এক্সাইটেড গাইজ। তো গাইজ এনেকৈ মই পৰা ৰেডি হৈ ল'লোঁ। তো এইপিনে ছেফটিবিলাক পিন্ধাই দিছে, চিট বেল্ট মাৰি দিছে। এইটো হাতত GoPro, এইটোৰে ভিডিঅ' কৰিম, ওপৰৰ পৰা শ্বট দেখা পাব এতিয়া। তো বলক যাই থাকোঁ, কেনে লাগে জনাই আছোঁ। গাইজ ৰেডি একদম যাবলৈ। এইপিনে গোটেইবিলাক আছে। GoPro লৈ ল'লোঁ হাতত, ভিডিঅ' কৰিব লাগিব। তো গাইজ এনেকৈ মানে প্ৰথমতে বহুত দৌৰিব লাগে, দৌৰা হোৱাৰ পিছত এনেকৈ আৰম্ভ হৈ যায় ডেঞ্জাৰ যাত্ৰাটো। তো চাব পাৰে একদম ওপৰত আহি গ'লোঁ ডাইৰেক্ট। মানে এইখিনি টাইমত বহুত ভয় লাগে। তো আপোনালোকক দেখাই আছোঁ ৰ'ব অলপমান আগত।
তো গাইছ এই যে দেখাই আছে এইটো মানে মোক এটা ষ্টান কৰাৰ কাৰণে কৈ আছে তো ময়ো অলপ ভাবিলোঁ প্ৰথমতে নকৰোঁ বুলি তাৰপিছত কৰিব দিলোঁ তো চাওক কেনেকৈ মানে ষ্টান দি আছে সি ইয়াত ভয় লাগিছিল দেই কিন্তু ভালো লাগিছে ইমান চাওক To a place so far away. All those crazy thoughts are going through my mind. A part of me I can't escape. তো গাইছ উৰি আহি গ'লোঁ এনেকুৱা লেণ্ডিঙৰ সময়ত গাড়ীখন দাঙি দিব লাগে দেখাই আছে ভাঙি যাব পাৰে এনেকৈ লাহে লাহে পূৰা স্মুথলি লেণ্ডিং হৈ গ'লে ন মজা লাগিছে একদম ইফালে আপোনালোকে বাঙালী হৈ গ'ল আমাৰ আহি গ'লোঁ আৰু লাগি বস্তু এবাৰ মোৰ যিবিলাক স্থান কৈছোঁ তুমি কৰাই নাই আহি গ'লোঁ এতিয়া গাড়ীত আমি শুনা মতে বোলে আগত ক'ৰবাত জুই লাগিছে একদম দৌৰা দৌৰি কৰি আহিব লগা হ'ল পূৰা একদম চাওক পূৰা ধোঁৱা ধোঁৱা হৈ গৈছে চাৰিওপিনে যাৰ একদম এখন ডেঞ্জাৰকৈ চলাই দিয়ে গাড়ী পূৰা ফুল্লি অফ ৰ'ডিং গাইছ তো গাইছ চাওক কেনেকৈ নদীৰ মাজেৰে একদম ডেঞ্জাৰ কৰি লৈ গৈ আছে তো এইটো মানে বহুত ডাঙৰ ৰিভাৰ এটা হয় তো কেনেকৈ ডাঙৰ শিল আছে তো হ'লেও মানে জহয় তহয় দি লৈ যায় আৰু গাড়ীবিলাক তো ড্ৰাইভাৰবিলাকে বিৰাট ডেঞ্জাৰকৈ চলে ভাল লাগে উঠে পূৰা ফুল্লি অফ ৰ'ডিং তো গাইছ আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভাল পালে লাইক এটা মাৰি দিব আৰু যদি ভাল নাপালে কোনো কথা নাই দিয়ক